So guys, sa halat sa কোনো খুসকে পা নাই আমার চালু চক মই কপিছে দে ৰকম কোৱা বকস পাইছো So guys, চাওক চাবিটো অফ কৰি গৈ আছো পুৰা 30-40 স্পিডত গৈ আছো চাবিটো অফ কৰি পুৰা তললে একদম পুৰা গৈ আছো মানে জাস্ট চাবিটো অফ কৰি গৈ থাকিব লাগে আৰু অনলি ব্ৰেক So hello guys, good morning আৰু এটা ধুনীয়া ৰাতিপুৱা আমি গৈ আছো অৰুণাচল আৰু এতিয়া টাইম হৈছে 7:10 আমি ঘব লাইছিলো 6:30 আৰু আমাৰ লগত আছে এফালে মটু চালু আৰু এফালে কালিয়া আছে আমি 4টা গৈ আছো আজি টাৰ্গেটটো আছে আমাৰ মাইডিয়া পাছ তো দেখা যায় কি হয় আমি এফালে পাছিঘাট হৈ ঘূৰি আহিম একপাক হ'ব টোটেল 600 কিলোমিটাৰ সামথিং আমাৰ ৰাইড আছে আজি তো দেখা যায় কি হয় ইয়েস ভিডিওটো এখলৈকে চাই থাকিব সবে তো আজি যদি বেছি ৰাতি হয় তেনেহলে থাকি দিয়া হ'ব তাত আমাৰ যদি অকণমান দেৰি হয় আমি ৰয়িঙত থাকি দিম বুলি ভাবিছোঁ মানে থাকিব লাগিব যদি আমি ঘূৰি আহিবলগীয়া হয় তো মাইডিয়া যাওঁতে আমাৰ বহুত টাইম লাগি যাব চ' চাই দিব ভিডিঅ' এখলৈকে তো ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ তুমি আদৰি ল'বা পাৰো বতৰা কি যে বুকু ভৰা মোৰে মন বননিত তুলিলে ধুৰীয়া গানে গানে তুমি মোৰ চ' গাইজ ফাইনেলি নামচাই পাই গ'লোঁ আৰু নামচাইত এখন ফৰ্ম দিলে ফৰ্মখন ফিল আপ কৰিব লাগিব আৰু এখন জমা দিব লাগিব আমাক পাছ দিব চ' এখন জমা দি লওঁ তাৰপিছত আমি পাছটো লৈ লওঁ আৰু এইখন আমাক পাছ দিলে আমাৰ 4জনৰ আমি 2 দিনৰ কাৰণে লৈছোঁ আৰু আমাক 200 ল'লে এজনৰ 50K আৰু 200 ল'লে আমি এতিয়া যাব লাগে আৰু চলো গাইজ তুমি হুৱা জুৰিয়া চ' গাইজ আমি অলপ দেৰি ৰখিলোঁ আহি পিনি নামচাইতে আছোঁ এইডোখৰত গল্ডেন পেগুৰা নে পেগুদা কিবা এটা কয় ঠিক নামটো নাজানো কি বুলি কয় আৰু এইফালে চাওক এখন নদীয়ে হয় আৰু ইয়াৰ পৰা 66 কিলোমিটাৰ আছে পৰশুৰাম কুণ্ড আৰু গৈ আছোঁ আমি চবে তো অলপ পিনি ৰখিলোঁ আৰু ইয়াত অলপ ব্ৰেক ল'লোঁ বুলি ক'ব লাগিব চ' ইয়াৰ পৰা ডাইৰেক্ট যাই পিনি পৰশুৰাম কুণ্ডে যাম ডাইৰেক্ট ইয়াৰ পৰা তো এনেই অলপ দেৰি ৰখিলোঁ তো আৰু গৈ আছোঁ এনেকৈ আৰু চাই থাকক ভিডিঅ'টো তাতে গৈ ডাইৰেক্ট লগ মিঠা মিঠা আজি সপোনৰে অজানিতে চোৱা মন ভৰে দূৰণিৰে তৰাতিহে যেন জুৰিলেহি আজি মনে মনে হৃদয়তে কি যে বুকু ভৰা বহু মৰমেৰে চ' গাইজ আহি ডিগাৰু তিনিআলি ৰখিছোঁ এইটো ডিগাৰু তিনিআলি বুলি কয় আৰু ইয়াতে অলপ সোমাই কেক খাই ল'ব লাগিব বহুত ভোক লাগিছে যিহেতু ৰাতিপুৱাৰ পৰা একো খোৱা নাই মাজতে চাহ আৰু কেক খাইছিলোঁ চ' আহি ডিগাৰু ব্ৰিজ পালোঁ সেইফালে তেজু হৈ পিনে আমি পৰশুৰাম কুণ্ড ওলাই যাম আৰু ইয়াতে অলৰেডি সোমালেই মটু চালুৱেদি আৰু মই গৈ সোনকালে সোমাই ভাতটো খাই লওঁ তাৰপিছত আকৌ ওলাই যাম আৰু চাই থাকক দুচকুৰে পাহিতে চাৰুৱা দুচকু জপা মাতুৰিয়া বতাহে উৰি আহি ক'লে যে পাহাৰৰ চূড়াকে মেঘে মেঘে চাচিয়াৰে আদৰ জুৰি দিয়ে বেগেৰে হিৰে হিৰে জপিয়া আবেগেৰে চ' গাইজ বাট পৰশুৰাম কুণ্ড পোৱাগৈ নাই আৰু মাজতে ৰখিলোঁহি আৰু ইয়াত মানে মজা ভিউ এটা দেখিলোঁ চ' সেইটো কাৰণে চবেই ৰখিলোঁ মানে চাওক এইফালে মানে মই দেখাই আছোঁ আপোনালোকক মানে মজা ভিউটো মজা লাগিছে চ' এইফালে পূৰা পাহাৰটো পিছফালৰ মজা দেখা পোৱা গৈছে আৰু চবে ফটো চটো মাৰিবৰ কাৰণে ৰখিলে তো সেইকাৰণে অলপ ৰখিছোঁ আৰু 24 কিলোমিটাৰ আছে পৰশুৰাম কুণ্ড পাবৰ কাৰণে তো গৈ আছোঁ লাহে লাহে কাৰণ মানে যিহেতু ওপৰলৈ উঠিবলগীয়া হৈছে চ' সেইটো কাৰণে মানে বাইক যোৱা নাই বহুত কষ্টত গৈছে বাইককেইখন তো বাইকখন যাওঁ নাযাওঁ গৈ আছে আৰু এইফালে চবে ফটো মাত ব্যস্ত আছে এইফালে মটু চালু এইফালে কালিয়া চবে তো গৈ আছোঁ আৰু 24 কিলোমিটাৰ আছে ওপৰত উঠিবৰ কাৰণে আৰু বহুত মানে লাহে লাহে যাবলগীয়া হৈছে লাহে মানে কি পিক আপে নলয় বাইকৰ কাৰণ যিহেতু ওপৰলৈ গৈ আছোঁ চ' সেইটো মানে আহোঁতে মজা লাগিব কাৰণ জাষ্ট মানে ষ্টাৰ্টটো বন্ধ কৰিলে আহি পাৰিম কিন্তু যাওঁতে বহুত কষ্ট হৈছে তো চাই থাকক ভিডিঅ'টো তো গৈ নাচিব দিয়া দুচকুতে তৰুণীৰে পাহক বিচাৰিছো কাষৰতে সদায় তোমাক হোলা শিকিব কুৰাপো
চ' গাইজ গৈ আছোঁ এতিয়াও পোৱাগৈ নাই আৰু চাওক পূৰা চাবিটো অফ কৰিলোঁ আৰু এইটো পূৰা স্পীডত গৈ আছে মানে 30-40 স্পীডত গৈ আছোঁ তললৈ মানে ওপৰলৈ উঠিলোঁ পাহাৰ আৰু এতিয়া তললৈ গৈ আছোঁ পূৰা তলত আছে যিটো মন্দিৰটো আৰু পূৰা ওপৰৰ পৰা তললৈ গৈ আছোঁ এতিয়া চ' কিছুমান জেগাত মানে 60লৈকে স্পীড লৈ চ' এতিয়া 30-40ত গৈ আছোঁ আৰু কিছুমান 60 লৈ স্পীডত মানে ক'ব নালাগে মানে ওপৰলৈ উঠাৰ পিছত তললৈ নামিবলৈ মানে চিন্তা কৰিব নালাগে মানে তেল নহ'লেও আপুনি তললৈ ডাইৰেক্ট নামি যাব পাৰিব চ' পূৰা স্পীডত গৈ আছে তললৈ চাওক চ' গাইজ আৰু পাবলৈ 5 মিনিট আছে পৰশুৰাম কুণ্ড পামগৈ আৰু 5 মিনিট আৰু অলপ ৰখিলোঁ ইয়াৰ পৰা ভিউটো চাওক না ইয়াৰ পৰা মানে কি ক'ম আৰু মজ ভিউ আহিছে ইয়াৰ পৰা চ' সেইটো কাৰণে ৰখিলোঁ অলপ মানে নৰখি নোৱাৰিলোঁ মানে ইমান মজা ভিউ নহয় চ' গোটেইকেইটা ক'লে অলপ ৰখো চ' মানে ৰখিলোঁ অলপ তো বেক কেমেৰা দেখাইছোঁ অলপ যিটো ভিউ দেখাইছে ইয়াৰ পৰা মানে কৈছোঁ নহয় অ'পি মানে মোবাইলৰ কেমেৰাত যিটো দেখা পাব মানে সেইটো ফিল কৰিব নোৱাৰিব যিটো মানে অৰিজিনেল দেখা পোৱা যায় চ' মানে নিজে দেখি যিটো মজা লাগিছে নহয় মানে আপুনি নিজে দেখিলে গম পাব মানে কেমেৰাত সিমানখিনি দেখা মানে দিব নোৱাৰি মানে ইমানখিনি মানে যিখিনি দেখা পাইছোঁ মানে চ' চাওক বেক কেমেৰা মই দেখাইছোঁ চ' গাইজ চাওক না কি মজা নাজাৰা মানে পানীখিনি ওপৰৰ পৰা নীলা দেখাইছে কেমেৰাত দেখা পোৱা নাযাব পাৰে বাট ওপৰৰ পৰা নীলা দেখাইছে পানীখিনি আৰু সেইফালে আপোনাৰ দলংখন দেখা পাব আৰু সেইখন দলংখন দেখা পাইছে কিজান আৰু দলংখনৰ দিগে যাব লাগিব আমি এইফালে ৰাউণ্ড ঘূৰি সেই দলংখন দিগি যাব লাগিব আৰু দেখাই আছোঁ আপোনাক তো দলংখন দিগি চিধা গৈ মেলি আপুনি দেখা পাইছে নি অকণমানিকৈ তো সেইটো হ'ল আপোনাৰ মন্দিৰটো চ' হেল্ল' গাইজ আমি পাই গ'লোহি আৰু এইফালে দেখা পাইছে গেটখন তো আমি পাই গ'লোহি ইয়াৰ পৰা তো আৰু ডাইৰেক্ট ইয়াৰ পৰা ওপৰত উঠি যাম চাওঁ কিমান দূৰ উঠিব লাগিব ওপৰৰ পৰা তো আমি উঠি যাম ইয়াৰ পৰা গেটখন দেখাইছোঁ আপোনালোকক আৰু ইয়াৰ পৰা ডাইৰেক্ট উঠি যাম গৈ মেলি দেখা নাই আগতে যিহেতু যোৱা নাই চ' আপোনালোকক দেখাই আছোঁ মই তো ব'লক ভিডিঅ' চাই থাকক চ' গাইজ এইখন হ'ল মেইন গেটখন মন্দিৰটো উঠি যোৱাৰ কাৰণে আৰু আমি এতিয়া এফালে লাহেকৈ উঠি যাম তো চাই থাকক তো গাইজ এখোজ ওপৰত উঠি আছোঁ আৰু যিহেতু পাহাৰটো বহুত থিয় হয় চ' সেইটো কাৰণে বহুত অলপ কষ্ট হয় উঠিবৰ কাৰণে ওপৰত আৰু ছাইডত আপুনি দোকানবোৰ দেখা পাইছে যি লাগে সামগ্ৰী ল'ব পাৰে পূজাৰ কাৰণে তো গাইজ চ' গাইজ এইফালে মন্দিৰটো আছে আৰু এনেকৈ উঠি গৈ যদি আপুনি লেফ্ট ছাইডে যায় এইফালে লেফ্ট ছাইডে যদি যায় ওপৰত আপুনি গৈ মেলি এইফালে নদীখন পাবগৈ আৰু তলত গা চা ধুই আহি পিনি আপুনি এইফালে ৰাইট ছাইডে গ'লে মন্দিৰটো পাব চ' ফাৰ্ষ্ট আমি লেফ্ট ছাইডে গৈ মেলি ওপৰলৈ যাওঁ আৰু ওপৰত গৈ মেলি আমি ওপৰত দেখাই আছোঁ তাৰপিছত আমি মন্দিৰলৈ যাম তো ঠিক আছে গাইজ ওপৰলৈ গৈ আছোঁ এইটো ওপৰত হ'ব কুণ্ড আছে ওপৰত আৰু তলত আছে মন্দিৰটো আৰু ওপৰত মানে গা চা ধুব পৰা যায় ধুই আহি তলত মন্দিৰটো পূজা কৰিব পৰা যায় তো গৈ আছোঁ বহুত ষ্টেপ ওপৰত উঠিব লাগে তো সেইটো কাৰণে ভাগৰ লাগি গৈছে গাইজ কি ক'বা আৰু তো তোমালোকৰ ফিলিং কোৱা গাইজ কেনেকুৱা লাগিছে ভাগৰ লাগিছে নাই আই এম ভেৰি হেপ্পী ভেৰি হেপ্পী য়েছ হেপ্পী হ'বই আৰু কাৰণ যিহেতু মন্দিৰলৈ আহিছে আৰু চাই থাকক ওপৰলৈ গৈ আছোঁ দেখাই আছোঁ চব মই আপোনাক চ' গাইজ ফাইনেলি জেগাটো আহি পাই গ'লোঁ ইয়াত দেখা পাইছে আপুনি পূৰা সোঁত বৈ আছে বহুত জোৰকৈ সোঁতটো বৈছে আৰু আপুনি তলত গৈ পিনি গাটো ধুব পাৰিব গা ধুই মেলি ওপৰত মানে পূজা কৰিব পৰা যায় আৰু দেখাই আছোঁ ভালকৈ আপোনাক মানে সোঁতটো কৈছোঁ নহয় বহুত জোৰকৈ বলিছে আৰু মানে উঠোতে ভৰি মানে বিষাই গ'লগৈ নামিছিলোঁ তেতিয়া এবাৰ আকৌ উঠিব লাগিব ওপৰলৈ তো মোৰ নামোতেই মানে ভৰি চৰি বিষাই গ'লগৈ মানে বহুত থিয় পাহাৰ হয় চ' সেইটো কাৰণে মই বেক কেমেৰা দেখাই আছোঁ আপোনালোকক মানে কেনেকুৱা হৈ আছে বস্তুটো পানীৰ সোঁতটো মানে বহুত বেছি বলিছে চ' আপোনাক দেখাই আছোঁ কোনডোখৰ জেগাত আপোনাক গা ধুব পাৰিব কি চব দেখাই আছোঁ আপোনাক চ' গাইজ আপুনি যিটো তলত দেখা পাইছে গ্ৰীণ কালাৰ যিটো ঘৰ দেখা পাইছে তাত গৈ আপুনি গা চা ধুব পাৰে আৰু সোঁতটো বহুত স্পীডত বৈছে মানে বৈ আছে তো মানে মাতটোতে গম পোৱা যায় যিহেতু মোবাইলত গম পোৱা নাযায় ইমান ক্লিয়াৰকৈ চ' গাইজ চাওক হালত চাওক কোনো খোজকাঢ়িব পৰা নাই মই চালোঁ চাওক কোৱা বৰ কষ্ট পাইছোঁ মই মানে উঠোতে যিটো জোচত গৈছিলোঁ বাট মানে নামি আহোঁতে জোচ একেবাৰে শেষ হৈ গ'ল কাৰণ মানে যিমান ভাগৰ লাগিছে ন মানে আপুনি মানে ভাবিব যে মিছা কৈ আছোঁ চ' গাইজ এতিয়া মন্দিৰলৈ গৈ আছোঁ আৰু বহুত বেছি ভাগৰ লাগি গ'ল মানে সেইফালে বহুত ওখ মানে নামিব লাগে উঠিব লাগে চ' সেইটো কাৰণে বহুত বেছি ভাগৰ লাগি গ'ল এতিয়া মন্দিৰত গৈ আছোঁ এতিয়া অলপ পূজা চূজা কৰি লওঁ বাৰু এবাৰ ওলাই যাম চাই থাকক চ' গাইজ এইটো মেইন মন্দিৰটো ইয়াত লিখা আছে আপোনাৰ পৰশুৰাম মন্দিৰ আৰু ওপৰত যিটো আছে সেইটো কৈছিলোঁ আমি যিটো আপুনি গা ধুব পাৰিব সেইটো হ'ল কুণ্ড মানে পৰশুৰাম কুণ্ড সেইটো পৰশুৰাম মন্দিৰ হয় সেইটো কুণ্ড বুলি কয় আৰু ইয়াৰ ভিতৰত গৈ মেলি আপুনি মই জুম কৰি দেখাই দিছোঁ এইটো পৰশুৰাম মন্দিৰ লিখা আছে আৰু ভিতৰত গৈ আপুনি পূজা চূজা কৰিব পাৰিব তো তললৈ নামি যাওঁ আপোনাক দেখাই আছোঁ মই চ' গাইজ এতিয়া গৈ আছোঁ মন্দিৰটোৰ ওচৰত আৰু পূজা চূজা কৰি লওঁ আৰু ইয়াৰ পৰা লাহেকৈ ওলাই যাম আৰু তো ভিডিঅ'টো চাই থাকক
চ' গাইজ মন্দিৰৰ পৰা ওলাই গ'লোঁ আৰু ইয়াৰ পৰা আমি ডাইৰেক্ট ৰয়িং যাম তো বাইকখন থৈছিলোঁ তলত তো বাইকখন ওচৰলৈ গৈ লওঁ তো তাৰপিছত আপোনালোকক দেখাই আছোঁ চ' হেল্ল' গাইজ ফাইনেলি ৰুম আহি পাই গ'লোহি আৰু বহুত দেৰি হ'ল 6টামান বাজিলে চ' সেইকাৰণে আৰু ব্লগ নকৰিলোঁ আৰু আমি ভাবিছিলোঁ মাইদেউ পাছ যাম বাট মাইদেউ পাছ যাব নোৱাৰিলোঁ চ' দেৰি হোৱাৰ কাৰণে আৰু গৈ ভাল লাগিব যিহেতু গধূলি আমি নেক্সট মৰ্ণিং লগালগ শুই উঠি আমি মাইদেউ পাছ যাম যিহেতু মৰ্ণিং গৈ বেছি ভাল লাগিব তো ডাইৰেক্ট মৰ্ণিং যাম তো আজি এই ভিডিঅ'টো ইমানে এণ্ড কৰি দিব ভাবিছোঁ আৰু চবে ফালে মধু পূৰা শুবলৈ ৰেডি আহিছে এইফালে চালোঁ পূৰা মানে পূৰা শুবলৈ ৰেডি জোতা তো কি হ'লো মানে ৰুমটো ইমান খাচ লোৱা নাই দুটা ইয়াত থাকিম দুটা এইটো ৰুমত থাকিব চালৰ ৰুমত ইয়াত থাকিম আৰু মটৰ কালি আহিব লাগিব ৰুমটো ইমান খাচ নহয় জাষ্ট আজি এইটো কাৰণে আৰু য'তে কাটি নহয় জানো তো আজি ব্লগটো ইমানতে শেষ কৰি দিওঁ সকলোক গুড নাইট বাই বাই মলয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে তুমি